ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি এই বানে এতিয়া প্ৰভাৱ পেলাইছে এনআৰচিৰ কাম-কাজত অহা 30 জুনত প্ৰকাশ নহ'ব পাৰে এনআৰচিৰ চূড়ান্ত খচৰা ইয়াৰ কাৰণ এই বান পৰিস্থিতি বৰ্তমানেও 90 এনআৰচি সেৱা কেন্দ্ৰ বানৰ কবলত ইতিমধ্যেই পানীত তিতি উৱলি গ'ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ যি বিষয়টোৱে এতিয়া এনআৰচি উন্নীতকৰণ কৰ্তৃপক্ষকো বহু বিপদত পেলাইছে এতিয়া এই সকলোবোৰ নিৰ্ভৰ কৰিব উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত যদি উচ্চতম ন্যায়ালয়ে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ আৰ্জিৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়া আকৌ নতুনকৈ নিৰ্ধাৰণ হ'ব এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন একে সময়তে এই বানপানীয়ে ৰাজ্য চৰকাৰৰ সুৰক্ষা নিৰাপত্তাৰ প্ৰস্তুতিটো ব্যাঘাত জন্মাইছে